হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল কুনমনি জান। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন ভিডিঅ'। ভাবিছোঁ চাই সঁচাকৈ বহুত ভাল পাব। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ তেতিয়াহ'লে। আজি আমি যাম কামাখ্যা মন্দিৰ, শিলঘাটত আছে। আহকচোন তেতিয়াহ'লে, কি কাৰণত যাওঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এয়া আমি জজক প্ৰথম চুলি কাটিছোঁ। জজৰ মানে চুলিখিনি জন্ম হওঁতে আমি তাৰ এই চুলিখিনি ব্ৰহ্মপুত্ৰ পানীত আমি উটাই দিম বুলি কৈছিলোঁ, তাৰ বেমাৰ ব্যাধি এইবিলাক মানে যাবৰ কাৰণে। এবছৰ হোৱাৰ পিছত মানে তাৰপিছত তাৰ এতিয়া এবছৰ হৈ গ'ল। আমি অলৰেডি সেইকাৰণে চুলিখিনি কাটি পেলাই আজি শিলঘাট যাম, কামাখ্যা মন্দিৰ। তাত পূজা পাতল কৰি ব্ৰহ্মপুত্ৰ পানীত উটাই দিম। সি আজি প্ৰথম চুলি কাটিছে, তথাপিতো ইমান ধুনীয়াকৈ আছে, সি একো ডিষ্টাৰ্বেই কৰা নাই। সি নিজৰ ৰূপটোকে আৰু তাৰ চুলি কাটি হ'লেই আমি মানে ওলাই দিম আৰু শিলঘাটৰ কাৰণে। গুডুৱে ইমান হাঁহি আছে, তাৰ প্ৰথম চুলি কটা দেখিছেতো। আৰু সিও মানে নিজকে নিজে চাই চাই আইনাখনত অবাক হৈছে। তাৰ এয়া ফাইনেল লুক ওলাই গৈছে। তেতিয়াহ'লে আমি এতিয়া ওলাওঁ আৰু। হাই গাইজ, আমি এতিয়া ওলাই কৰি আহি গ'লোঁ। এইফালে আছে এইটো জজ। হাই গাইজ, আমি পাই গ'লোহি কামাখ্যা মন্দিৰ। দেখাৰ কাৰণে আহিছিলোঁ যে, এতিয়া আপোনালোকক অকণ লোকেশ্যনটো দেখুৱাই দিওঁ। এইয়া মেইন গেট, এইফালেদি সোমাই যাম। আৰু এইফালে ব্ৰহ্মপুত্ৰ আছে, এইফালে পিছফালে এয়া ব্ৰহ্মপুত্ৰ। ব'লক তেতিয়াহ'লে আমি মন্দিৰৰ ভিতৰত সোমাই আপোনালোকক দেখুৱাওঁ। লোকেশ্যনটো বৰ ধুনীয়া। এইফালে এয়া পাহাৰ আছে আৰু এয়া মেইন গেট। ইয়াতে চাকি বন্তি ধূপ ল'ব পাৰিব। মেইন গেটটো সঁচাকৈ বহুত ধুনীয়া। মায়ে দাদা জান জজক গুডু লৈ পেলাই আগবাঢ়িছে, মই পিছে পিছে আহি আছোঁ আপোনালোকক দেখুৱাই। এয়া আমি ষ্টেপ দি গৈ আছোঁ। এই ষ্টেপকেইটা দি যাব লাগে কামাখ্যা মন্দিৰলৈ। এই ছাইডৰ ৰাস্তাটোদিও মানে যাওঁ বুলি ক'লে যাব পাৰিব। আমি ভাবিছোঁ প্ৰথমতে যাওঁতে ষ্টেপকেইটা দি যাওঁ আৰু অহা সময়ত এই ৰাস্তাটো দি গুচি আহিম। আৰু ব্ৰহ্মপুত্ৰৰ কাষতে যেন বহুত বতাহ বলি আছে। সঁচাকৈ পৰিৱেশটো সঁচাকৈ বহুতেই ঠাণ্ডা, ভাল লাগিছে। তেতিয়াহ'লে আমি গৈ থাকোঁ। এয়া চাওকচোন, আমি বহুত দূৰ খোজকাঢ়ি আহিলোঁ আৰু ষ্টেপ আছেই। সেয়া আমাৰ গুডু একে ওপৰ পালেগৈ। দাদাই বহি লৈছে। অঁ, এইয়া মন্দিৰ ভাগ এইয়া। এইফালেহে আছিল হ'বলা, এইফালে হয় জানো? অঁ তলত নহয়, মই শুন বহুত বছৰ অহা নাই অ'। বহুত বছৰ অহা নাই। পাপাৰ লগতে অহা। সেই পাপাৰ লগত অহা নহয়, মামাৰ লগত আহিছিলোঁ। এবাৰ অঁ, মামাৰ লগত আহিছোঁ। দুবাৰ আহিলোঁ নেকি? অঁ, মামাৰ লগত আহিছোঁ, মোৰ মনত আছে। এনেই পাপাৰ লগত শৰাই দি গৈছোঁ, সি শংখদান দি থৈ গৈছিলোঁ হ'বলা। এয়া আমি মন্দিৰ ভাগলৈ আহি পাইছোঁহিয়ে। আৰু এইকেইটা ষ্টেপ আছে আৰু দেই, বহুত ষ্টেপ খোজকাঢ়িলোঁ আমি। আপোনালোকক এতিয়া দেখুৱাই দিম মন্দিৰ ভাগ কেনেকুৱা। এয়া আমি আহিছোঁ। কেনেকুৱা লাগিছে জান আহি? লাগিছে মজা, বহুত বছৰৰ মূৰত আহিলোঁ। মায়ে কেনেকুৱা লাগিছে মন্দিৰ ভাগলৈ আহি? বহুত ভাল লাগিলে, বহুত বছৰৰ মূৰত আহিছোঁ দেই। বহুত ভাল লাগিছে। তোৰ কেনেকুৱা বহুত ডাঙৰ দিছে দিবছ না?
সেইজোপা বহুত ডাঙৰ। পুৰা তেতেলী গছজোপাই মানে ঠাণ্ডা কৰি ৰাখে ন। বন্তি ক'ত আনিছ? এয়া হাতত। কল ইয়াতে দিবি নহয় মই। ইয়াত জোতা চেণ্ডেল খুলিব পৰা ব্যৱস্থা আছে। কৃষ্ণ ভগৱান। প্ৰথমতে এয়া আমি চাকি বন্তি লগাই লওঁ। গুৱা পানো ইয়াতে দিব লাগিব প্ৰথমতে, তাৰ পিছতহে আমাক মানে ভিতৰত যাব দিব। আৰু এয়া আমি লগাই লওঁ চাকি বন্তি ধূপ। তাৰপিছত ভিতৰত আপোনালোকক দেখুৱাব যদি দিয়ে, কেমেৰা এলাউ থাকে তেতিয়াহ'লে দেখুৱাম আপোনালোকক। হয়, আমি পূজা কৰিলোঁ। পূজা কৰাৰ পিছত মানে ওলাই আহোঁতেহে ভিডিঅ'টো কৰিছোঁ, কিয়নো মানে সোমাই যাওঁতে ভিডিঅ' বনাব নহ'ল। আৰু এয়া অলপ দেখুৱাইছোঁ আপোনালোকক। বহুত পুৰণি মন্দিৰ হয়। ভিতৰখিনি একো বনোৱা নাই দেই, আগৰ নিচিনাকৈ আছে। বাহিৰৰ মন্দিৰ ভাগ খালি বনাইছে। আৰু এয়া টাইল চাইলছ অলপ লগাই দিছে। আৰু এনেকৈ গুহা নিচিনা অলপ মানে সোমাই যাব লাগে। আৰু আগফালে অকণ পৰিৱেশটো দেখুৱাই দিওঁ। এয়া চাওকচোন, এইফালে এভাগ আছে মন্দিৰ কামাখ্যা, আৰু ইফালেইখন দৰ্জা দি সোমাই যাব লাগে মন্দিৰ ভাগলৈ। সঁচাই আহি বহুত ভাল লাগিছে। আৰু পূজাৰী হতুৱাই জ'জ'ৰ চুলিখিনি মানে পূজা কৰিব দিলে, কিবাকিবি কৰিলে। এয়া মাই এইফালে এয়া কি আছে বাৰু? এয়া আমি দেহাৰ চুলিখিনি উটাবৰ কাৰণে আনিছোঁ। আমি মানে ব্ৰহ্মপুত্ৰ পানীত উটাম বুলি আগবঢ়াই দিছিলোঁ প্ৰথমতেই, বেমাৰ ব্যাধি সকলো ভাল কৰিবৰ কাৰণে। আৰু ভাল বুলি কয় বহুতে, সেইকাৰণে আমি আগবঢ়াই দিছিলোঁ একচুৱেলি। এয়া আমি দেহাৰ কাম অলৰেডি হৈ গ'ল আমাৰ। জ'জ' কাম আমি পানীত উটাই আহিলোঁ। এতিয়া এয়া কামাখ্যা মন্দিৰৰ লগতে এইভাগ ত্ৰিশূলধাৰী মন্দিৰ বুলি কয়, এইভাগ মন্দিৰলৈ আহিছোঁ। এইভাগ মন্দিৰ শিলৰ ভিতৰত হয়। আপোনালোকক ভিতৰত গৈ দেখুৱাম বাৰু। এতিয়া অলপ বাহিৰৰ পৰিৱেশটো চাওক। এই ব্ৰহ্মপুত্ৰৰ কাষতে মানে এইভাগ মন্দিৰ আছে। আৰু কামাখ্যা মন্দিৰৰ পৰা ত্ৰিশূলধাৰী মন্দিৰলৈ 2 কিলোমিটাৰমান মানে ডিফাৰেঞ্চ হ'ব। এইভাগ মন্দিৰ পাহাৰৰ ওপৰতেই আছে। শিল এটাৰ ভিতৰত নিজে হৈছে দেই এই মন্দিৰভাগ। আপোনালোকক অলপ দেখুৱাম ভিতৰত দৰ্শন কৰি। আহিছোঁ একচুৱেলি মই দুবাৰমান। এতিয়া বহুত হ'ল, মানে 4 বছৰমান হ'ল দেই নহা। এই 4 বছৰমানৰ পিছতহে আহিছোঁ। গুডু আহা, হৈ কৰি লওঁ আমি। মেইন গেট ভাগ এয়া চাওক, বহুত ধুনীয়া লাগিছে। এইভাগ মন্দিৰ। যোনেই মানে পিকনিক খাব আহে ইয়াত, সকলোৱে মানে ইয়ালৈ আহি সেৱা কৰিবৰ কাৰণে। পৰা এয়া মাই দেউতাহঁত আহি আছে। এইটো ডাঙৰ শিলটো ভিতৰদি যাব লাগিব। এতিয়া চাওক, এই ভিতৰতে মন্দিৰ ভাগ আছে। এই অকণমান মেচটো দেচোন।
যাওক ৰাতি এটা ঘৰটো আছে তাত আহে ন ইয়াত গোদাম ঘৰটো বেছি ভাঙি দিলে কিবা খোৱা বস্তু পাওঁ বুলি ৰাতি কোনো মানুহ নাথাকে তাকে এই ল'ৰাটো আছিলে এতিয়া কিয় পালাক ঘৰত সিহঁতে দিলোঁ এয়া আমাৰ পূজা কৰি অহাৰ পিছত এয়া এতিয়া খাইছোঁ ৰাতিপুৱা পৰা একো খোৱা নাছিলোঁ যে ৰুটি ভাজি বনাই লৈ আহিছিলোঁ খাই লওঁ তেতিয়াহ'লে আমি এতিয়া তোমালোকে কি বান্দৰ চিপছ খুৱাই আছা তোমালোকৰ স্কুলখনৰ নামটো কি হা কোন শ্ৰেণীত পঢ়া পিকনিক আহিছা আজি তোমালোক